বান্ধৱীসকল আজি এবিধ মই পিঠা বনাব লৈছোঁ সন্ধিয়া চাহ খোৱাৰ কাৰণে। এইখিনি হৈছে চুজি। সদায় আমি পিঠাগুড়িৰে ভাপত দিয়া পিঠা বনাই খাওঁ। আজি মই অলপ বেলেগ ধৰণে বনাম, সেয়েহে মই আজি চুজি লৈছোঁ। এয়া মই চুজি লৈছোঁ। ইয়াতে মই এবাটি গাখীৰ দিছোঁ। এয়া চুজি আৰু গাখীৰ দিলোঁ। এতিয়া মই নাৰিকল, সৰু এটা নাৰিকলৰ মই এফাল ৰুকি লৈছোঁ। এয়া ৰুকি লোৱা নাৰিকলখিনি দি লৈছোঁ। আৰু অকণমান নিমখ দিছোঁ। এতিয়া ইয়াতে মই 2 চামুচ চেনি দিছোঁ। আৰু অলপমান মই ইয়াতে ঘি দিছোঁ। ঘি দিলে অলপ খাব ভাল হ'ব, সেইকাৰণে অলপমান ঘি দি লৈছোঁ। এতিয়া মই এই বস্তুখিনি গোটেইখিনি ভালদৰে মিহলাই ল'ম। মোৰ গাখীৰখিনি আচলতে শুহি গ'ল, যিহেতু চুজি লৈছোঁ মই ইয়াতে, সেইকাৰণে মই আৰু ইয়াতে পানী দিম অলপ। এয়া মোৰ গোটেইখিনি মিক্স কৰা হৈছে। এতিয়া মই লাষ্টত এয়া অলপ আধা চামুচ মই বেকিং ছ'ডা দিছোঁ আৰু অলপমান মই বেকিং পাউডাৰ দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। এয়া মোৰ মিক্স কৰা হৈছে। আজি আচলতে মই সৰু সৰু ষ্টীলৰ বাটিত বনাম, সেয়েহে মই 4টা বাটি লৈছোঁ ষ্টীলৰ। এয়া বাটিকেইটাত মই অলপ অলপ ৰিফাইন তেল ঘঁহি লৈছোঁ। এতিয়া মই মিশ্ৰণখিনি ইয়াতে আধা আধা দি ল'ম। এয়া মই 4টা বাটিত দি লৈছোঁ। এতিয়া মই গেছ জ্বলাই মই ৰাইচ কুকাৰ এটাত পানী অলপ গৰম দি থৈছোঁ। এইবাৰ মই ৰাইচ কুকাৰৰ ওপৰত দি থ'ম সিজিবলৈ। মই তলত পানী দি লৈছোঁ। পানীখিনি উতলি আছে, তাৰে ওপৰত মই এই ঢাকনিখন দি লৈছোঁ, যিহেতু ইয়াত ফুটা আছে। এতিয়া মই ইয়াৰ ওপৰত বাটিকেইটা দি থ'ম। এয়া মই বাটিকেইটা দি লৈছোঁ। এতিয়া মই সিজালৈকে অপেক্ষা কৰিম। বৰ বেছি সময় নালাগে, 6 বা 7 মিনিটমান লাগিব। এতিয়া ইয়াতে মই ঢাকনখন দি মই অলপ সময় অপেক্ষা কৰিম। এতিয়া মই ঢাকনখন গুচাই চালোঁ। মই পিঠাখিনি কাঠি এডালেৰে মই সানি চাইছোঁ। পিঠাখিনি সিজি গৈছে। এতিয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে পিঠাখিনি। এতিয়া মই বাটিকেইটা ইয়াৰ পৰা নুমাই ল'ম আৰু অলপ সময়ৰ কাৰণে মই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত বাটিৰ পৰা মই উলিয়াই ল'ম। গৰমে গৰমে উলিয়ালে ভাঙি যাব পাৰে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে মোৰ এয়া পিঠাবিধ। দেখি বহুত ভাল লাগিছে। আৰু আচলতে মোৰ 4টা বাটিত দি মই অলপ এই মিশ্ৰণখিনি বেছি হ'ল, সেয়েহে মই এতিয়া এইখিনি মই অলপ আৰু বেলেগ ধৰণে বনাম। এতিয়া মই বনাম চাহ খোৱা কাপত। আগৰ নিচিনাকৈ মই চাহ খোৱা কাপত মই অলপ অলপ ৰিফাইন ঘঁহি লৈছোঁ আৰু ইয়াতে মই আধা আধা এই মিশ্ৰণখিনি দি ল'ম। আচলতে আপোনালোকে নাভাবিব যে কাপত দিলে, চাহ খোৱা কাপত দিলে হয়তো কাপটো ভাঙি যাব পাৰে। কেতিয়াও কাপ নাভাঙে। এতিয়াও মই সেই আগৰ নিচিনাকৈ ইয়াতে কাপকেইটা দি মই 5-6 মিনিটমান অপেক্ষা কৰিম। এয়া মোৰ কাপত দিয়া পিঠাখিনিও ৰেডি হৈছে। মানে ওপৰত এয়া ফাটা ফাটা আঁচ হৈছে। ইয়াতে বুজিব পাৰি যে পিঠাখিনি সিজিছে। এতিয়া মই ইয়াৰ পৰা কাপকেইটা মই এটা এটাকৈ নুমাই ল'ম আৰু ঠাণ্ডা হ'ব দিম। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এয়া মোৰ পিঠা ৰেডি। এয়া হৈছে বাটিত বনোৱা এই 3টা। আচলতে 4টা বনাইছিলোঁ। এটা মোৰ ল'ৰাটোৱে মানে কেনেকুৱা হৈছে মানে খালে আৰু এইকেইটা মই কাপত বনাইছোঁ। এয়া চাহ খোৱা কাপত বনাইছোঁ।
আপোনালোকে যদি এনেদৰে খাব বিচাৰে তেতিয়াহ'লে টিফিন বাতিতো দিব পাৰে, কেতিয়াবা কাপতো বনাব পাৰি, বাতিতো বনাব পাৰি। আপোনালোকে যেনেদৰে বনাব ইচ্ছা কৰে তেনেদৰে বনাব পাৰি আৰু খাই বহুত ভাল লাগে। আৰু আচলতে মোৰ ইয়াতে ওপৰত খিচমিচ বা কাজু তেনেকুৱা কিবা ওপৰত দিলে অলপ ভাল লাগে আৰু দেখাটো শুৱনি হয়। আচলতে মোৰ আজি ঘৰত ৰেডি নাছিলে, সেইকাৰণে মই এনেকৈ বনালোঁ। যদিহে আপোনালোকৰ এই চুজিৰ ভাপত দিয়া পিঠাবিধ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে। আজিলৈ ভিডিঅ'টি ইমানতে মই শেষ কৰিলোঁ।